Hello friends, মই Jumi. Health tips Jumi channel tila আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি কথা পাতিম 4টা টিপছৰ ওপৰত যি 4টা টিপছ ফলো কৰিলে আপুনিও হেলথি লাইফষ্টাইল কটাব পাৰিব। কথাতে কই নহয় দেহা থাকিলেহে বেহা। সো দেৰি নকৰি বলক আজিৰ আমি ভিডিওটো স্টাৰ্ট কৰো। হেলথি বা ফিট থাকিবলৈ আজিৰ ডেটত এক্সাৰসাইজ কৰাটো বহুত দৰকাৰ। এক্সাৰসাইজ কৰিলে আপোনাৰ বডিত ব্লাড সাৰ্কুলেশন ভালদৰে হ'ব, বেয়া টক্সিন সমূহ ওলাই দিব এন্ড এক্সট্ৰা ফেট সমূহ নাইকিয়া কৰিব, লগতে মাসল বিল্ড কৰাত হেল্প কৰিব। সো ফ্ৰেন্ডস ডেইলি 30 মিনিটস হলেও মানে এক্সাৰসাইজ কৰিবলৈ চেষ্টা কৰক। আৰু যদি আপোনালোকে এক্সাৰসাইজ কৰিবলৈ ইন্টাৰেষ্ট হয় তেতিয়া হলে আমাৰ অনলাইন ফ্ৰী এক্সাৰসাইজ চলি আছে, আপোনালোকে মোক কন্টাক্ট কৰিব পাৰে। হেলদি বা ফিট থাকিবলৈ যেটো সেকেন্ড টিপস মই আপোনালোকক কম হেটো আপোনালোকৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট আৰু হেইটি হল নিউট্ৰিশন মানে পুষ্টিকৰ খাদ্য। গাড়ীখন চলিবলৈ যিদৰ তেলৰ প্ৰয়োজন হয় ঠিক তেনেদৰে আমাৰ শৰীৰতো খাদ্যৰ প্ৰয়োজন হয়, কিন্তু খাদ্য খালেই নহব, আমি খাদ্য খোৱা লোৱাৰো এখন ৰুটিন থকাটো আমাৰ প্ৰয়োজন। এক্সাম্পল হিচাপে আপোনাৰ ভোক লাগিছে, আপোনাক চিঙৰা বা ফাষ্ট ফুড জাতীয় খাদ্য দিলেও আপোনাৰ পেট ভৰিব আৰু বা আপোনাক কল গাখীৰ দিলেও আপোনাৰ পেট ভৰিব। ডিফাৰেন্স এটাই যে চিঙৰা বা ফাষ্ট ফুড খিনি অইলিযুক্ত খাদ্য বা অধিক ক্যালোৰিযুক্ত খাদ্য কাৰণে সেইখিনি আমাৰ শৰীৰত ক্ষতি কৰে আৰু যিখিনি কল বা গাখীৰ সেইখিনি লো ক্যালোৰিযুক্ত খাদ্য আৰু লগতে প্ৰটিনযুক্ত খাদ্য আৰু সেইখিনি আমাৰ শৰীৰৰ কাৰণে উপযোগী। নিউট্ৰিশন আমি বেলেন্সত ৰাখিব লাগে। আমাৰ শৰীৰত যিমানবোৰ হেলথ ৰিলেটেড ইস্যু হয় তাৰ কাৰণ এটাই আমাৰ খোৱা লোৱাৰ ভুল বা আমি প্ৰপাৰ ডায়েট ফলো কৰিব নাজানো। হেলদি বা ফিট থাকিবলৈ আমাৰ 3 নম্বৰ টিপছটো হল টোপনি। বাকি দুটা টিপছৰ দৰে আমাৰ এই টিপছটো টোপনিটো আমাৰ শৰীৰৰ কাৰণে সমানে দৰকাৰ। আমি সুস্থ হৈ থাকিবলৈ হলে আমি টোপনি ডেইলি 6 পৰা 8 ঘণ্টা শুবই লাগে। তাতকৈ কম হোৱাও বেয়া, বেছি হোৱাও বেয়া। আমাৰ 4 নম্বৰ মানে লাষ্ট টিপছটো হৈছে পানী আমাৰ শৰীৰৰ কাৰণে বহুত দৰকাৰ হয়। পানী কম হোৱাৰ ফলত বহুত মানুহৰ হেলথ ৰিলেটেড ইস্যু দেখা পোৱা যায়। পানীয়ে আনকি আমাৰ ওয়েট লছ কৰাত, ওয়েট গেইন কৰাটো হেল্প কৰে আৰু যিবোৰ আমাৰ ভিতৰৰ লেটাৰ টক্সিন সেইবোৰ ঘামৰ দ্বাৰাই হওক বা পেচাবৰ দ্বাৰাই ওলাই দিয়ে। সো ফ্ৰেন্ডস পানী খাবলৈ চেষ্টা কৰক। দিনটোত মানে ডেইলি 10 পৰা 12 গ্লাছৰ ভিতৰত পানী খাওক আৰু আমাৰ সকলোৰে হাইট আৰু ওয়েট হিচাপত পানীৰ পৰিমাণ বেলেগ হয় আৰু আপোনালোকে যদি ইয়াৰ বিষয়ে অধিক জানিব বিচাৰে তেন্তে মোক এটা কমেন্ট কৰি জনাব, মই কৈ দিম। ফ্ৰেন্ডস এই 4টা টিপছ ফলো কৰক আৰু ফলো কৰি আপোনালোকেও সুস্থ থাকক। বাকি ভিডিওটো কেনে লাগিল জনাব নাপাহৰিব কমেন্ট কৰি, আৰু যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছো, নেক্সট ভিডিওত আকৌ লগ পাম। বাই বাই।